Putot epong Modi Sarkar pu ache PNC pini Amar Singh Tiso BJP ahin pen MP a ticket long at pen may padopon lo 80% award long at pen chipa hai pon po pusi pini EM Amar Singh Tiso ninjipon CEM Dr. Tuliram Ronghang la pen doan EM MAC la pen Jim Karbiang long atum apan Karbiang long nangkilu dahut Nomati constituency parokwalong amitang ratatum nirpeng karchupon pado. Lasom tak taksi Mahamaya Korkanti Poluni Langper Singhason Dhonsuri constituency an amitang ratatum BJP pen MP kelong tangabangpu Amar Singh Tiso pan karchupon. Lapen kijutsi an ke Lungbajong constituency dipu Goboys Pachuak Lamalong pinang an BJP ke kroya ratatum pen may padopon lo. Bhopes Kolita State BJP President Tame Nangchetong Dunsi Pini Mayalong RDGP Dunlo Lapen non kidotang MP Horen Singh Betame Pinang An Karbiang Long Alam Tame Chetampong Ita power hangar karone ita security ase NSG nisna National Security Guard nisna ase pura sosma kala sosma bukan mane kut bindhi na जब बेला किसे आरो एका कथा जिदिना सब तिलोके बेनारि लेसे तब जाय कथा काने पब्लिक जुआ बेलाके नमस्कार দিব বিচাৰিছে কিন্তু এই এনএসজি দুজন বেলাকে আতৰাই দিছে মানে হাত মিলাব কিয়া নাই এতিয়াৰ পৰা যদি ইমান অহংকাৰ তেনেহলে এনে মানুহ যদি পাৱাৰত আহিলে কি হ'ব কাৰ্যালয়ত উল্টাই কৰি দিব ৰাষ্ট্ৰীয় আলামে লাইলো কাৰ্বিৰাটো মানুহ নাই কাটো বাইলকে 6 month applique council re-elected the popu 6 month জানি নবে 2 বছর পার হল নেকি মোর মতে কোট হইছে re-election তো পাইল হলো এই বলে আমার কাউন্সিল আমার সংবিধান কাউন্সিল স্বীকৃত সংবিধান কি চ্যাপ্টার 2 নাকি সাব প্যারাগ্রাফ 2 সাব প্যারাগ্রাফ 7 এই কথা কই তা মানুহ পুরাব বিচাৰিছে মানুহটো নালে যা চাকলেন যে যাতে মানুহ Suri ke amuni prediksi kita untuk MP HL warning kamata ani separoh ketepan satu parong jama. Tapi itu hilang naik bang lahelo itu mas sorkar kilo kekle. Aman sorkar kiki kudise. Sorkar hukul di kami sabor gue. গম পাইছে মানুহবিলাক নিজে নিয়ে ওলাই সকলো জাতি জনগোষ্ঠী ওলাইছে ইয়াত যিমানখিনি ভোটাৰ্ছ আছে কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠী আহিছে যে এবাৰ এই অমৰ সিং টিছৰ কাৰণে 80% তেখেতৰ ভোট দিয়াটো সিদ্ধান্ত লৈছে কাৰণ কাৰ্বি আংলঙত সকলো ক্ষেত্ৰ যদি ডেভেলপমেণ্টৰ ক্ষেত্ৰ একক বা শান্তিৰ ক্ষেত্ৰ একক বা সকলো জাতি জনগোষ্ঠীৰ লগত সংঘাত নোৱা একক সেইটো আপোনালোকে গম পাইছে ভাৰতীয় জনতা পাৰ্টিৰ দিনতে হৈছে গতিকে এবাৰ সিদ্ধান্ত লৈছে যে তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বনোৱা স্বাৰ্থত অমৰ সিং টিছৰ কাৰণে যে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাওৰ ৰাইজে সিদ্ধান্ত লৈছে যে 80% ভোট দিবৰ কাৰণে ৰাইজে ওলাই আহিছে আপোনালোকৰ মেনিফেষ্টোৰ এক নম্বৰ আমাৰ ৰাজনীতিৰ সমস্যা আছে এই সমস্যাটো আছে অটোনমাস ষ্টেট হ'ল ষ্টেট বিদিন ষ্টেট আমি অসমত অসমৰ বিভাজন নকৰোঁ অসমৰ বৰহম কৰা স্বাৰ্থ যে অটোনমাস ষ্টেট মানে যে অসমৰ বৰহম কৰা গতিকে সেইটো থাকিব ৰাজনীতিৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থ ইণ্টাৰ ষ্টেট বৰ্ডাৰ সমস্যা আছে ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ সমস্যা আছে আৰু কাৰ্বি আংলঙত যিমান ডেভেলপমেণ্টৰ ইছ্যু সেই ইছ্যু পূৰণ কৰাৰ স্বাৰ্থত আমাৰ মেনিফেষ্টো থাকিব আমি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী দিছোঁ কেনেকৈ হ'ব আৰু তেখেতক আজি সুন্দৰভাৱে এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী সমাহিত কৰি আদৰণীয় হৈছে তোমাৰ ধৰা নাই নাচ কৰা নাই তোমাৰ নাচ কৰা নাই নাচ কৰা নাই দেখাচোন কথা মই ধৰাই নাই তোমাক সম্পূৰ্ণ পৰিৱেশ আৰু নিশ্চিতভাৱে আমি আজিয়ে কৈছোঁ যে ডিফু সংসদীয় সমষ্টিত অমৰ সিং টিছু ডাঙৰীয়া বিশাল ভোটত নিৰ্বাচিত
কিমান ব্যৱধান কিমান চব ভোটৰ এতিয়া পাৰ্চেণ্টেজ লৈ কথা যিমান ভোট হয় তাৰ 80% ভোট অমৰ সিং টিছু ডাঙৰ ৰাজ্যত কিমানটা আসন লাভ কৰিব 13খন আসন লাভ কৰিব বিজেপি মিত্ৰগোষ্ঠী বিজেপিয়ে লখিমপুৰ সমষ্টিত এতিয়ালৈকে মানে তেওঁলোকে প্ৰাৰ্থিত্ব দিব মানে পৰা নাই সৰি কংগ্ৰেছে আৰু আপুনি জানে পুৰা পুৰণা দুটকীয়া নথন পৰিণত হৈছে আৰ্টিকেল 244A মানে যদি বিজেপিয়ে গোটেইখিনি আসন পায় আৰ্টিকেল 244 এই ওপৰত আপুনি কি কোনো সংবিধানৰ কথাটো এতিয়া ইলেকশ্যনত নাহে বুজি পাইছে আগতে আমি এতিয়া ইলেকশ্যন ভোট বিচাৰি আছোঁ কেম্পেইনিং কৰি আছোঁ ৰিজাল্ট হৈ যাওক চৰকাৰ কথা নওক তাৰপিছত এইবিলাক ডিছকাশ্যন আপোনালোকৰ নেতাৰ মুখত গৌৰৱ গগৈৰ নাম শুনা পোৱা গৈ আছে আপোনালোকৰ দৃষ্টিত কি গৌৰৱ গগৈ কি শক্তিশালী নেকি কেনেকৈ শক্তিশালী হ'ব আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰ আগত কোনোবা শক্তিশালী আছে নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰ শক্তিশালী আছে নেকি আমাৰ তুলিৰাম ডাঙৰ ইয়াত তাৰ বিভাগৰ কোনোবা শক্তিশালী নেতা আছে নেকি আপোনালোকে কওক যে আমাৰ ইমান শক্তিশালী নেতা আছে দে কেন কম্পেয়াৰ